নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? তো আশা কৰোঁ সকলোৰে খবৰ ভাল। তো বহুত দিন ধৰি ভিডিঅ' বনাব পৰা নাই আৰু বহুত দিন পিছত এটা ব্লগ ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগ ভিডিঅ'ৰ মাজলৈ। তো ভিডিঅ'টোৰ টাইটেল এণ্ড থাম্বনেইলটো চাই গমেই পাইছে কিজানি আজিৰ ব্লগটো কিহৰ ওপৰত হ'বলৈ গৈ আছে। তাৰ আগতে আপোনালোকে এই ক্লিপটো চাই লওক। কিছুদিন আগত মানে আমাৰ ধূপধাৰাত আল্ট্ৰা বাছ এখন জুই লাগি পুৰা গৈছিল, পুৰা যাই মানে পুৰাই গৈছিল। তাৰপিছত সেই বাছখন মানে আমাৰ ধূপধাৰা পুলিচ ষ্টেচনৰ সন্মুখতে ৰখা আছে। তো আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, মানে প্ৰায় 1 কিলোমিটাৰমান হ'ব। তো ভাবিছোঁ যে আজিৰ ব্লগত আপোনালোকক সেই বাছখনৰ বৰ্তমান অৱস্থা কেনেকুৱা দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ব্লগটো শেষলৈ চাই থাকিব, চাই থাকিলে চাবলৈ পাব বৰ্তমান বাছখনৰ অৱস্থা কেনেকুৱা হৈ আছে। এতিয়া সেই বাছখন চাবলৈ যাওঁ আৰু আপোনালোকে মোৰ পিছে পিছে আহি থাকক। আৰু বৰ্তমান চাওক আমাৰ ইয়াতে ৰাস্তাৰ অৱস্থা চাইছে, ইমান বোকা। মই আহি পালোঁ ধূপধাৰা পুলিচ ষ্টেচনখন আৰু এইখনে হ'ল ধূপধাৰা পুলিচ ষ্টেচন। আৰু এইফালে আগত বাছখন ৰাখি থোৱা আছে, বলক তালৈ আমি এতিয়া যাওঁ। এই বাছখন চাওক, এতিয়া এইখনে কি অৱস্থা হৈ গৈছে চাওক, বাছৰ চকাও নাই। চাওক বাছখনৰ অৱস্থা একোৱেই নাই, চাৰিওফালে পুৰা গৈছে। এইফালেদি মানুহ উঠিছিল, এতিয়া গৰু নুঠে। গজব বেইজ্জতি। আৰু এই ষ্টাৰিংটো চাওক নাই। এয়া হ'ল বাছখন, ইয়াতে আগত মানুহ বহিছিল, এতিয়া কোনো নাই। এইখনে বাছ, সেইখন বাছ ভয়ানকভাৱে পুৰা গৈছিল। ইফালেতো চকা একোৱেই নাই, চব জ্বলি গৈছে। ইফালে পিছৰ চকা আছে এটা, চাবলৈ পাইছে চাওক, এইখনে আছিল সেই বাছখন। আপোনালোকক সন্মুখৰ পৰা দেখুৱাবলৈ চেষ্টা কৰি আছোঁ কি ভয়ানকভাৱে বাছখন পুৰা গৈছিল। ভাগ্য ভাল মানুহবিলাক নামি গৈছিল, নহ'লে মানুহ ভিতৰত থাকিলেতো সেইদিনা কি হ'ল হয়। আৰু এয়া চাওক বাছৰ সন্মুখৰ ছাইডটো চাওক কেনেকুৱা হৈ আছে অৱস্থা। আৰু বাছখন চাওক সম্পূৰ্ণভাৱে একদম অৱস্থা নাই। আৰু এইফালে ৰাস্তাৰ কাষতে মানে বাছখন ৰাখি থোৱা আছে। আৰু এইফালে সন্মুখত আপোনাৰ ধূপধাৰা পুলিচ ষ্টেচনখন। মানুহ গৈছিল ষ্ট্ৰেংটো, আৰু ইয়াতে মানুহ বহা চাই একোৱেই নাই পাইছে। আৰু তো গাইছ, মই এতিয়া আপোনালোকক বাছখন ভিতৰৰ পৰা দেখুৱাব চেষ্টা কৰিম। আৰু এইফালে চাওক ভিতৰৰ দৃশ্যখিনি, আৰু এইফালে চাওক পেচেঞ্জাৰ বহি আছে। ক'ত যাব দাদা, ক'ত যাব? তো এতিয়া গাইছ বাছখন ময়ে চলাই লৈ যাওঁ নেকি, না কি কয় গাইছ? তোৰ কিয়া থা অৰ কিয়া হৈ গয়া। এইখনে হ'ল সেই বাছখন, যিখন বাছ পুৰা গৈছিল। চাইছে বাছখন ভিতৰৰ ফালে চাওক। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই যদি ভাল লাগি থাকে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। তো ধন্যবাদ।